নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল 3D এডভাইস সিডিপিৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আকৌ লৈ আপোনালোকৰ ওচৰলৈ আহিছো গতিকে দেৰি নকৰি মই মোৰ ভিডিওটোলৈ আগবাঢ়িছো প্ৰথম কোৱেশ্চন শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় চাৰিটা অপচন দিয়া আছে ৰুছু মন্টেছৰী পেষ্টালজি পেভলভ ইয়াত ৰাইট আনসাৰ হ'ব অপচন গ পেষ্টালজি বন্ধুসকল যদি ইয়াতে থৰ্নডয়কৰ নামটো থাকিলহেঁতেন অপচনত তেতিয়াহ'লে ৰাইট আনসাৰটো থৰ্নডয়ক হ'লহেঁতেন মনত ৰাখিব মই নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটো হৈছে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কাৰ বাবে অধিক জৰুৰী ছাত্ৰ ছাত্ৰী পৰিচালক অভিভাৱক শিক্ষক ইয়াত ৰাইট আনসাৰ হ'ব অপচন ঘ মই পিছৰটো কুৱেশ্যনলৈ যাব বিচাৰিছোঁ পিছৰ কুৱেশ্যনটো হৈছে শিক্ষাৰ লক্ষ্য কিহে স্থিৰ কৰে ইয়াতে চাৰিটা অপচন দিয়া আছে ৰাইট আনসাৰটো অপচন ক দৰ্শনে মনত ৰাখিব নেক্সট সাইকোলজি শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে ইয়াতে চাৰিটা অপচন দিয়া আছে গ্ৰীক উৰ্দু ফৰাচী ইংৰাজী ইয়াত ৰাইট আনসাৰ হ'ব সাইকোলজি শব্দটো গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে নেক্সট কুৱেশ্যন সাইকি শব্দৰ অৰ্থ হ'ল চাৰিটা অপচন দিয়া আছে আত্মা বিজ্ঞান আচৰণ সচেতনতা ইয়াত ৰাইট আনসাৰ হ'ব সাইকি হ'ল আত্মা আত্মাৰ অধ্যয়ন নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ লগছ শব্দৰ অৰ্থ কি ইয়াতে চাৰিটা অপচন দিয়া আছে আচৰণ আত্মা মন অপচন ঘ দিয়া আছে অধ্যয়ন বা বিজ্ঞান ৰাইট আনসাৰ অপচন ঘ অধ্যয়ন বা বিজ্ঞান মই পিছৰটো কুৱেশ্যনলৈ যাব বিচাৰিছোঁ পিছৰ কুৱেশ্যনটো হৈছে দলগত কাৰ্যপ্ৰণালীত শিক্ষাৰ্থীৰ জ্ঞানৰ পৰিসৰ একে থাকে বৃদ্ধি পায় কমি যায় এটাও নহয় ডেফিনেটলি এইটো ৰাইট আনসাৰ হ'ব বৃদ্ধি পাব খটো হ'ব মই পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ পিছৰ কুৱেশ্যনটো হৈছে শিক্ষণৰ প্ৰধান নীতি কেইটা অতি সহজ কুৱেশ্যন তিনিটা আপোনালোকে জানিবই সেই নীতিকেইটা থৰ্নডয়কৰ প্ৰস্তুতিৰ নীতি অনুশীলনীৰ নীতি আৰু এটা আছিলে ফলাফলৰ নীতি মই পিছৰটো কুৱেশ্যনলৈ যাব বিচাৰিছোঁ পিছৰ কুৱেশ্যনটো হৈছে সমস্যাজনিত শিশুৰ মাজত কি লক্ষণ দেখা যায় সমস্যাজনিত শিশুৰ মাজত কি লক্ষণ দেখা যায় চাৰিটা অপচন দিয়া আছে সমাধানহীন সমস্যা ৰক্ষণশীল অভিভাৱক নিম্ন ঘৰুৱা পৰিৱেশ ঘৰটো আচৰণৰ সমস্যা ডেফিনেটলি ইয়াত ৰাইট আনসাৰ হ'ব অপচন ঘ আচৰণৰ সমস্যা দেখা দিয়ে নেক্সট কুৱেশ্যন তলৰ কোনটো সমযোজনৰ কৌশল নহয় চাৰিটা অপচন দিয়া আছে যুক্তিকৰণ দিবাস্বপ্ন ক্ষতিপূৰণ সংঘাত ইয়াত ৰাইট আনসাৰ হ'ব অপচন ঘ সংঘাত মই পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ পিছৰ কুৱেশ্যনটো হৈছে হাইজিন শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে ইয়াত চাৰিটা অপচন দিয়া আছে গ্ৰীক লেটিন ইংৰাজী পাৰ্চী ইয়াত ৰাইট আনসাৰ হ'ব অপচন ক গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে নেক্সট মটিভেশ্যন শব্দটো কোন ভাষাৰ পৰা আহিছে চাৰিটা অপচন দিয়া আছে পাৰ্চী ফৰাচী গ্ৰীক লেটিন ইয়াত ৰাইট আনসাৰ হ'ব অপচন ঘ লেটিন ভাষাৰ পৰা আহিছে বন্ধুসকল এইখিনিতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ এডভাইচ দিব বিচাৰিছোঁ আপোনালোকে এই মটিভেশ্যন সাইকি এনেকুৱা ধৰণৰ শব্দবোৰ কোন ভাষাৰ পৰা আহিছে তাৰ এটা আপোনালোকে লিষ্ট বনাই থ'ব যিহেতু কেইবাটাও আছে তেনেকুৱা টাৰ্ম খেলি মেলি হ'ব আপোনালোকে লিষ্ট বনাই থ'লে লেটিনৰ পৰা কোন কোন শব্দবোৰ আহিছে পাৰ্চীৰ পৰা কোন কোন শব্দবোৰ আহিছে এটা আপোনালোকে লিখি থ'ব কপি এটা লিখি থ'ব তেতিয়াহ'লে আপোনালোকে মনত ৰাখিবলৈ সহজ পাব মই নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটো হৈছে শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া সম্পৰ্ক হ'ল ডেফিনেটলি সম্পৰ্ক থাকিব বিপৰীতমুখী নহয় আন্তঃসম্পৰ্কমুক্ত আটাইবোৰ সম্পৰ্কযুক্ত হ'ব ইণ্টাৰ ৰিলেশ্যন থাকিব শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়াৰ লগত মই পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ সমস্যাজড়িত শিশুৰ কাৰণ হ'ল
পৰিৱেশজনিত বংশগত এটাও নহয় ক খ দুয়োটাই ডেফিনেটলি ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ঘ ক খ দুয়োটাই পৰিৱেশৰ কাৰণেও হ'ব পাৰে বংশগত কাৰণেও শিশুৰ সমস্যা হ'ব পাৰে নেক্সট কুৱেশ্যনলৈ যাব বিচাৰিছোঁ শিক্ষাৰ্থী কেন্দ্ৰিক অভিগমনৰ মুখ্য কেন্দ্ৰ হ'ল এনেধৰণৰ প্ৰশ্ন আহে যদিও সহজ শিক্ষাৰ্থী কেন্দ্ৰিক চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন কথা কৈছে ডেফিনেটলি শিক্ষাৰ্থী মুখ্য কেন্দ্ৰ হ'ব ৰাইট আনসাৰ হ'ব অপশ্যন ক মই পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ পিছৰ কুৱেশ্যনটো হৈছে শিক্ষণ দক্ষতাক মূল কেইটা ভাগত ভাগ কৰিব পাৰি এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন নহয় যেহেতু টিচিং স্কিল বহুতো আছে ইয়াতে 3টা 4টা 2টা 8টা আছে কিন্তু ইয়াত ৰাইট আনসাৰটো মই কিতাপৰ পৰা লোৱা অপশ্যন ঘ আছে আপোনালোকে এবাৰ চাই ল'ব 2টা বুলি আছে নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটো হৈছে বিমূৰ্ত চিন্তন ক্ষমতাই হৈছে বুদ্ধি উক্তিটো কাৰ এনেধৰণৰ কুৱেশ্যন অহা দেখা যায় এটা ষ্টেটমেণ্ট দিব কাৰ হয় সুধিব ইয়াত ৰাইট আনসাৰ হ'ব অপশ্যন গ টাৰমেনৰ নেক্সট কুৱেশ্যন বুদ্ধিৰ দ্বি উপাদান তত্ত্ব কোনে উদ্ভাৱন কৰিছিল প্ৰয়োজনীয় ৰাইট আনসাৰ হ'ব স্পিয়াৰমেন নেক্সট কুৱেশ্যনলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যন হৈছে টেকনিক মানে কি ইয়াতে 4টা অপশ্যন দিয়া আছে অধ্যয়ন কলা শিক্ষা জ্ঞান টেকনিক ৰাইট আনসাৰ হ'ব অপশ্যন খ কলা নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটো হৈছে মণ্টেছৰী পদ্ধতিৰ উদ্ভাৱক কোন ৰাইট আনসাৰ হ'ব অতি সহজ কুৱেশ্যন ইটালীৰ মেৰিয়া মণ্টেছৰী নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটো হৈছে লজিয়া শব্দৰ অৰ্থ হ'ল ইয়াত 4টা অপশ্যন দিয়া আছে কলা অধ্যয়ন প্ৰযুক্তি শিক্ষা ৰাইট আনসাৰ হ'ব অপশ্যন খ অধ্যয়ন এইখিনিতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ মোৰ ভিডিঅ'খিনিত কোনোৱে কমেণ্ট কৰিছে যে অলপ খৰ হৈছে আৰু কোনোৱে কৈছে অলপ লেজি হৈছে বন্ধুসকল আপোনালোকে চাব 2টা ভাগে কমেণ্ট কৰিলে মই এইটো ভিডিঅ'টো বনোৱাত অসুবিধা হয় খালি অপশ্যনকেইটা এইটো কাৰণে পঢ়ি দিছোঁ আপোনালোকে পঢ়ি দিওঁতেই আপোনালোকে কুৱেশ্যনটোৰ আনসাৰটো মনতে ভাবিব তাৰপিছত মই উত্তৰটো কৈ দিম ঠিক আছে মই নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটো হৈছে বৌদ্ধিক বিকাশৰ লগত সম্পৰ্কিত উদ্দেশ্যসমূহ কোনটো ক্ষেত্ৰৰ লগত অন্তৰ্ভুক্ত এনেধৰণৰ 3টা কুৱেশ্যন আছে এই 3টা কুৱেশ্যন আপোনালোকে মনত ৰাখিব ইয়াতে ৰাইট আনসাৰ হ'ব অপশ্যন ঘ প্ৰজ্ঞাত্মক ক্ষেত্ৰ নেক্সট কুৱেশ্যনটো চাব নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো একমাত্ৰিক সঁজুলি একমাত্ৰিক শুনিবহে পাৰি কোনটোত বা চাবহে পাৰি এটাহে কৰিব পাৰি একমাত্ৰিক সেইটো কাৰণে কোৱা হয় ৰেডিঅ'ত আমি শুনোহে আমি নাচাওঁ সেইকাৰণে এইটোক একমাত্ৰিক সঁজুলি বুলি কোৱা হয় নেক্সট কুৱেশ্যন মনোপেশীয় ক্ষেত্ৰত কিহৰ লগত জড়িত উদ্দেশ্য অন্তৰ্ভুক্ত অতি প্ৰয়োজনীয় প্ৰশ্ন এইটো মনোপেশীয় ক্ষেত্ৰত কিহৰ লগত জড়িত উদ্দেশ্য অন্তৰ্ভুক্ত জ্ঞান মনোভাৱ কৌশল এটাও নহয় মনোপেশীয় কিহৰ লগত জড়িত কৌশলৰ লগত জড়িত নেক্সট কুৱেশ্যন সবাক বোলছবি কি ধৰণৰ সঁজুলি একমাত্ৰিক দ্বিমাত্ৰিক ত্ৰিমাত্ৰিক আটাইবোৰ মনত ৰাখিব সবাক বোলছবি দ্বিমাত্ৰিক আমি চাবও পাৰোঁ শুনিবও পাৰোঁ নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ মূল্যবোধ গঠন কোনটো ক্ষেত্ৰৰ অন্তৰ্ভুক্ত প্ৰয়োজনীয় প্ৰশ্ন মনত ৰাখিব মূল্যবোধ গঠন কোনটো ক্ষেত্ৰৰ অন্তৰ্ভুক্ত ৰাইট আনসাৰ অপশ্যন গ আনুভূতিক নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটো হৈছে অতি সহজ কুৱেশ্যন পাঠ পৰিকল্পনা প্ৰস্তুত কৰা হয় পাঠদানৰ পূৰ্বতে পাঠদানৰ পিছত পাঠদানৰ মাজত এটাও নহয় ডেফিনেটলি আগতে কৰিব লাগিব পাঠ পৰিকল্পনা ৰাইট আনসাৰ হ'ব পাঠদানৰ পূৰ্বতে মই নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যন হৈছে প্ৰশ্নকৰণৰ কৌশলটো কেইটা ভাগত ভগাব পাৰি ইয়াত ৰাইট আনসাৰ হ'ব অপশ্যন ক 2টা ভাগত ভগাব পাৰি নেক্সট ইণ্টাৰেষ্ট শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে এইটো প্ৰয়োজনীয় প্ৰশ্ন লেটিন ভাষাৰ পৰা মনত ৰাখিব মই কৈছোঁ আপোনালোকে এখন চাৰ্ট বনাই ল'ব গ্ৰীকৰ পৰা কোনবোৰ আহিছে লেটিনৰ পৰা কোনবোৰ আহিছে আপোনালোকে এখন চাৰ্ট বনাই ল'ব আপোনালোকে পঢ়া টেবুলৰ থৈ দিব সন্মুখত থৈ দিব তেতিয়া সহজ হয় নহ'লে খেলিমেলি হয় আমাৰো খেলিমেলি হৈছিল
সেইকাৰণে মই আপোনালোকক এইটো কৈছোঁ নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটো হৈছে ব্যক্তি পাৰ্থক্য প্ৰধানকৈ কোনটো দিশৰ ওপৰত ভিত্তি কৰি পৰিমাপ কৰা হয় দৈহিক দিশ মানসিক দিশ আৱেগিক দিশ এই আটাইবোৰ ৰাইট আনসাৰ হ'ব ঘ এই আটাইবোৰৰ ওপৰত ব্যক্তি পাৰ্থক্য পৰিমাপ কৰা হয় নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটো হৈছে শিক্ষাৰ কোনটো দিশত ব্যক্তি পাৰ্থক্যৰ কথা বিবেচনা কৰা নহয় বুলি কৈছে পাঠ্যক্ৰম প্ৰস্তুতকৰণত সহ পাঠ্যক্ৰম নিৰ্বাচনত শিক্ষাদান পদ্ধতি নিৰ্বাচনত শিক্ষক নিৰ্বাচনত ইয়াতে ৰাইট আনসাৰ হ'ব অপশ্যন ঘ শিক্ষক নিৰ্বাচনত ব্যক্তি পাৰ্থক্য বিবেচনা কৰা নহয় নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটো হৈছে সমস্যাজড়িত শিশু কোনবোৰ যিসকলে চুৰ কৰে যিসকলে মিছা কথা কয় যিসকলে ড্ৰাগছ সেৱন কৰে ঘটো এই আটাইবোৰ ডেফিনেটলি অপশ্যন ঘটোৱে শুদ্ধ হ'ব সমস্যাজড়িত শিশু এইবোৰ এনেধৰণৰ কিছুমান আচৰণ কৰে চুৰ কৰে মিছা কথা কয় ড্ৰাগছ সেৱন কৰে তেনেকুৱা ধৰণৰ আচৰণ কৰে কাম কৰে মই নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটো হৈছে ইয়াৰ ওপৰত কুৱেশ্যন আহে বুদ্ধাংকৰ ওপৰত IQৰ ওপৰত কুৱেশ্যন আহে আপোনালোকে মনত ৰাখিব IQৰ বিভিন্ন মানবোৰ চাব মই দিবলৈ চেষ্টা কৰিম 120ৰ বুদ্ধাংকৰ ল'ৰা ছোৱালী তলৰ কোনটোৰ ভাগত পৰে ইয়াতে চাৰিটা অপশ্যন দি আছে সাধাৰণ পিছপৰা প্ৰতিভাৱান মানসিকভাৱে বাধাগ্ৰস্ত ইয়াত ৰাইট আনসাৰ হ'ব 120 হ'লে 120লৈকে 90ৰ পৰা 120লৈকে হ'লে প্ৰতিভাৱান হয় মনত ৰাখিব গ নেক্সট কুৱেশ্যন সাধাৰণতে এটা শিশুৰ বুদ্ধাংক 90ৰ পৰা 110 থাকিলে তাক কি বুলি কোৱা হয় স্বাভাৱিক শিশু প্ৰতিভা সম্পন্ন শিশু অনগ্ৰসৰ শিশু মানসিকভাৱে বাধাগ্ৰস্ত ৰাইট আনসাৰ হ'ব অপশ্যন খ প্ৰতিভা সম্পন্ন শিশু নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটো হৈছে মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিয়ে কোনখন জগতৰ পৃথিৱীত বাস কৰে আদৰ্শৰ পৃথিৱীত মূল্যবোধৰ পৃথিৱীত বাস্তৱ জগতত সপোনৰ জগতত বন্ধুসকল এই কুৱেশ্যনটোৰ আনসাৰ আপোনালোকে দিব যিহেতু তিনিটাই মোৰ শুদ্ধ নিচিনা লাগিছে আদৰ্শৰ পৃথিৱীত মূল্যবোধৰ পৃথিৱীত বাস্তৱ জগতত মোৰ মতে আনসাৰ আদৰ্শৰ পৃথিৱীত মূল্যবোধৰ পৃথিৱীত বাস্তৱ জগতত মূল্যবোধৰ পৃথিৱীত আপোনালোকে কমেণ্টত জনাব 36 নম্বৰ কুৱেশ্যনটোৰ আনসাৰটো আপোনালোকৰ মতে কি হ'ব মই নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ বৈশিষ্ট্য নহয় সুধিছে আশাবাদী নিৰাশাবাদী অধ্যৱসায়ী ব্যৱসায়িক ডেফিনেটলি নিৰাশাবাদী নহয় মানে মানসিকভাৱে স্বাস্থ্যৱান লোক নিৰাশাবাদী নহয় নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো বিষয়ৰ ওপৰত শিশুৰ মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে পৰিয়াল বিদ্যালয় সমাজ এইবোৰ আটাইবোৰ ৰাইট আনসাৰ হ'ব এই আটাইবোৰ পৰিয়াল বিদ্যালয় সমাজৰ ওপৰত শিশুৰ মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে মই শেষৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ শেষৰ কুৱেশ্যনটো হৈছে শিক্ষকৰ মানসিক স্বাস্থ্য কাৰ বাবে দৰকাৰী কাৰ কাৰণে দৰকাৰী নিজৰ বাবে দৰকাৰী হ'বই ছাত্ৰ ছাত্ৰীৰ বাবে ছাত্ৰ ছাত্ৰীকো লাগিব শিক্ষকৰ মানসিক স্বাস্থ্য ভাল হ'ব লাগিব সমাজৰ বাবে সমাজকো লাগিব অপশ্যন ঘত দিয়া আছে এই সকলোবোৰৰ বাবে ৰাইট আনসাৰ হ'ব এই সকলোবোৰৰ বাবে আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা কিছু কথা জানিব পাৰিলে আপোনালোকৰ কিমান শুদ্ধ হৈছে আপোনালোকে মোক কমেণ্টত জনাব যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো ধন্যবাদ